প্ৰশ্ন নম্বৰ 21 অসমত মৰাপাটৰ কল কোন ঠাইত আছে? উত্তৰ শিলঘাটত আছে। প্ৰশ্ন নম্বৰ 22 অসমীয়া জাতিৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল? উত্তৰটো হ'ব 1449 চনত। প্ৰশ্ন নম্বৰ 23 শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? উত্তৰটো হ'ব মহেন্দ্ৰ কন্দলী। প্ৰশ্ন নম্বৰ 24 শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিক্ষকজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব শ্ৰীমন্ত মাধৱদেৱ। প্ৰশ্ন নম্বৰ 25 শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব সূৰ্যৱতী আৰু কালীনন্দী। প্ৰশ্ন নম্বৰ 26 প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি আছিল? উত্তৰটো হ'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰশ্ন নম্বৰ 27 অসমৰ প্ৰথম কোনজন ব্যক্তিয়ে লণ্ডন বিশ্ববিদ্যালয়ৰ ডি.লিট উপাধি লাভ কৰিছিল? উত্তৰটো হ'ব ডক্টৰ সূৰ্যকুমাৰ বুঞ্জা। প্ৰশ্ন নম্বৰ 28 অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ কোন ঠাইত আছে? উত্তৰটো হ'ব চাবুৱাত আছে। প্ৰশ্ন নম্বৰ 29 অসমত সংস্কৃত মহাবিদ্যালয় কোন কেইখন ঠাইত আছে? উত্তৰটো হ'ব গুৱাহাটী আৰু নলবাৰীত আছে। প্ৰশ্ন নম্বৰ 30 অসমত অন্ধসকলৰ বাবে বিদ্যালয় কোন কেইখন ঠাইত আছে? উত্তৰটো হ'ব গুৱাহাটী, নগাঁও, ডিব্ৰুগড়ত আছে। হেল্ল' বন্ধুসকল, এনেধৰণৰ ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হেল্ল' বন্ধুসকল, যদি ইউটিউবৰ পৰা চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে ফ'ল' কৰিব নাপাহৰিব। থেংক ইউ অল দ্য বেষ্ট ছ' মাছ। বাই বাই।